শুভেচ্ছা জনালোঁ আৰু কাইলৈ গৰু বিহু আমাৰ বিহুৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে কি পিঠা পনা বনোৱা হৈছে আপোনালোকক দেখুৱাম আজি বনাবহে মানে পিঠা নিমকি আৰু লাডু কালি বনোৱা হ'ল আৰু আজি আপোনালোকক কি বনাই দেখুৱাম তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দিব তেতিয়া ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিহেতু মোৰ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম সোনকালে আজি ভিডিঅ'টো আৰম্ভ এয়া পিঠাৰ বাবে গুড় চকলিয়াই থকা হৈছে আৰু এয়া বৰা চাউলৰ পিঠাগুড়ি আৰু পিঠা বনোৱা হ'ব খুন্দি পেলাই থৈ দিয়া হৈছে আৰু এয়া মই এতিয়া চুজিৰ বাবে বাদাম কেঁচা বাদাম ভাজি আছোঁ অলপ ভাজাৰ পাছত খুন্দি ল'ম পিঠা বগা পিঠা বনাই থকা হৈছে বায়ে বনাই আছিলে এয়া মই ভাজি থকা বাদামখিনি গিলাচ এটাত অলপ খুন্দি ল'লোঁ ইমানটোৱে কৈ থ'ব লাগে আৰু ইয়াৰ বাকলিখিনি মই আঁতৰাই দিলোঁ এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ ইয়াত বনাম মই চজিনা ভাজি সৰিয়হ ৰকা সৰিয়হ দি চজিনা ভাজি আৰু আপোনালোকক দেখুৱাম বিহুৰ পিঠা পনাৰ বাহিৰে ভাতো বনাই থকা হৈছে ভাল পাইছে মই বনাই আছোঁ দিনৰ দাইল অলপ আছিলে তাতে আলু অলপ খাব মিক্সি বাতি আৰু সৰিয়হ পেষ্ট বনাই লোৱা আছে বিলাহী তিনি মিনিটমান মই ঢাকি থোৱাৰ পাছত লাগি থৈছোঁ আজিকালি ফাৰ্ষ্ট টাইম মই চজিনা নাজানো মায়ে গাড়ী খাই বনাইছে কি হয় আপোনালোকক খাই ভাল পায় মই এটা অলপ পানী দি ল'লোঁ
পানী দিয়াৰ পাছত পানীটো শুকাই গ'লে মই নিজে বনাইছিলোঁ পেষ্টটো সেয়া ঢালি দিম, পিছত কাঁহী কিনাৰত লৈ খাই দিম। অলপ পানী দি দিছোঁ, তেতিয়া মই ঢাকন মাৰি দিম, পানী শুকাব, তেতিয়া ভালকৈ সিজিব। সৰিয়হখিনি মই দিলোঁ আৰু লগতে পানী অলপো দি দিলোঁ। এতিয়া মই ঢাকন মাৰি দিম, অলপ সিজক। এয়া হ'ল আৰু এতিয়া ইমানতে মই ৰখাই দিলোঁ। এতিয়া মই চাহ আনিছোঁ আৰু কঁকালে বাতি। কেৰাহীখন গৰম কৰি লৈ ইলাচি, দালচেনি, লং কেইটামান ভাজি লোৱা হ'ল। চেনি পানী বনোৱা হৈছে। হেল্ল' এভৰিৱান, এতিয়া 10:15 হ'ল। এতিয়ালৈকে আমাৰ ভাত খোৱা হোৱাই নাই। মোৰ পিঠা কামত লাগি থকা হৈছে যিহেতু ভাত খোৱা হোৱা নাই। আৰু মই এতিয়া কাইলৈ যিহেতু হুঁচৰিমে, সেইবাবে বস্তুখিনি ৰেডি কৰি থৈ ৰাতিপুৱা লৰালৰি হ'ব পাৰে। অলপ কাম আছে ৰাতিপুৱা, গৰু বিহু, গৰু গা ধোৱা, গৰু কাম কৰিব লাগিব আৰু তেতিয়া লৰালৰি হ'ব পাৰে। মই এতিয়া বস্তুখিনি ৰেডি কৰি থৈ দিওঁ, তেতিয়া কাইলৈ পিটিককৈ লৈ ল'ব গগনা, নকলি কপৌ ফুল, ফুলি জাপি ফুল, গামোচা, তাৰপিছতে পিন, চাদৰ মেখেলা বাবে লাগিব আৰু এটা মেহেন্দি। মানে মই কালিতো জেতুকা নাপাওঁ, আজি জেতুকা নায়েই আমাৰ ঘৰত। কাইলৈ যিহেতু মাৰিমেই, মই মেহেন্দিটো আনি থৈছোঁ, কাইলৈ লৈ ল'ম। আৰু কাপোৰ দেখাইছোঁ, মই ৰেডি কৰিলোঁ ব্লাউজ, চাদৰ মেখেলা, চব ৰেডি কৰি থৈছোঁ। যদি বতৰটো ভাল হয় তেতিয়া কাইলৈ যাম বিহু মাৰিবলৈ। বতৰ বেয়া ওলাইছে। এতিয়া ভাতটো খাই লওঁ জল্দি
আৰু তাৰপাছতে চুজিৰ লাড়ু বনাব লাগিব কিমান দেৰি হয় চাওঁ তাৰপিছত আৰু শুই যাম সোনকালে শুই দিব লাগিব সেইবাবে সোনকালে শুবলৈ চেষ্টা কৰিম যিমান দেৰি হয় আৰু টোপনি হৈ যায় সৰু এতিয়া লগ পাইছোঁ হেল্ল' গাইজ এতিয়া ভাত পানী খাই হৈ গ'ল আৰু জল্দি জল্দি লাডু বনাই লওঁ কিমান সোনকালে হয় নাজানো দেখুৱাম চাই থাকিব